যিটো বাজেট বাজেটটো বেলেগ বাজেট নহয় আমাৰ এক্সপেণ্ডিচাৰ শৰ্টেজ আছিলে মানে পইচা ধাৰ্য ধৰাটো কম আছিলে এই কম হোৱা পইচাটো খৰচ কৰিবৰ কাৰণে আজি অনুমোদন লোৱাহে হৈছে আৰু আজি যিটো বাজেট এই বাজেটত আমাৰ যিটো বৰ্তমানৰ চাকৰিয়ালবিলাকৰ পেঞ্চন স্কিম নাই এই পেঞ্চন স্কিম নথকা বছৰত আমাৰ যিসকলে BSc পিৰিয়ডৰ পৰা আজিলৈকে সেক্ৰেটাৰিয়েট আৰু এছেম্বলিত কাম কৰা আমাৰ ব্যুৰোক্ৰেটসকলৰ যিটো পেঞ্চন ওৱান টাইম সেটেলমেন্ট ওৱান টাইম পেঞ্চন ব্যৱস্থা কৰাৰ কাৰণে আজি আমি অনুমোদন জনাইছো আৰু লগতে যিটো আমাৰ লগতেই কাম কৰি থকা চিফ ডিপুটি চিফ স্পিকাৰ ডিপুটি স্পিকাৰ EM সকল আৰু মই নিজৰ অপজিশন লিডাৰ হিচাপে আমাৰ লগত সহায়ক কৰি থকা আমাৰ সহায়কসকলক আমি বহুদিন ধৰি দৰমহা দিব পৰা নাছিলে আজি সেইটো দৰমহা দিবৰ কাৰণে ৰেমুনাৰেশ্যন দিবৰ কাৰণে আজি এটা গ্ৰেণ্টছ এপ্ৰুভ কৰিছো আৰু এতিয়া তেওঁলোকৰ যিটো ৰেমুনাৰেশ্যন আমাৰ লগত কাম কৰা যিসকল আমাৰ হেল্পাৰ সহায়ক তেওঁলোকৰ মাহিলী দৰমহা দিয়াৰ এটা সুযোগটো হ'ল এইখিনি বাজেট আৰু বেলেগ একো নাই তাৰপিছত যোৱাকালি যিটো আমাৰ বাজেট হৈ গ'ল যিটো প্ৰথমলানি যিটো বাজেট এই বাজেটত আমাৰ এছ মুছাহাৰী ডাঙৰীয়াই যিটো তথ্য বিচাৰিছিলে সেইটো আছিলে যে আঢ়াই লাখ মানুহক লেণ্ড অলটমেণ্ট দিয়া হ'ল পাট্টা দিয়া হ'ল বুলি কৈছে এই পাট্টাদাৰ সকলৰ নাম আৰু লোকেশ্যন আৰু কিমান বিঘা মাটি কাৰ নামত কিমান মাটি দিয়া হ'ল এইটোৰ তথ্যহে আমি বিচাৰিছো এইটো তেওঁলোকে আজি যিটো দেখিলো যিটো মানে যোৱাকালি আমাক যিটো তথ্য দিছে এই তথ্যত কি লিখা আছে তেওঁলোকে মানে লেণ্ড চেল এণ্ড পাৰ্চেছ এইটো এটা সেটেলমেণ্ট হয় নেকি কিনা আৰু বেচা কাৰোবাৰ বোলে সমস্যা আছিল এইটো সমাধান হ'ল আমাৰ দাদা ভাইসকলৰ মাজত দেউতাৰ মাটি আছিল আমাৰ মাৰ নামত মাটি আছিল সেইটো ভাগ বতৰা সেইটো এটা সেটেলমেণ্ট হয় নেকি এই তেনেকুৱা মানে যোৱাকালি যিটো আমাৰ EM ডাঙৰীয়াই আমাক মিছা কথা কৈছে বুলি কৈছে আপোনালোকক আমি তথ্য আঢ়াই লাখ মানুহৰ লিষ্ট নেকি তেওঁলোকে আমাক যিটো দেখুৱাইছে এই দেখুওৱা তথ্য মতেতো তেওঁলোকে কেইটামানহে মানে সেটেলমেন্ট কৰিছে কিনা বেচাটো কি আছে মেয়াদী মাটিহে কিনা বেচা হয় না নহয় ৰিক্লাছিফিকেশ্যন মোৰ মাটি আছিলে খেতি মাটি এতিয়া মই বাৰী মাটি কৰিছো মোৰ খেতি মাটি আছিলে এতিয়া মোৰ বেঠাই কৰিছো বেপাৰী ঠাই কৰিছো সেইটো কিবা এটা সেটেলমেন্ট হোৱা নেকি আঢ়াই লাখ মানুহক যে মাটি বাৰী দিয়া হৈছে বুলি কৈছে এই আঢ়াই লাখ মানুহৰ নামটো দিয়ক না আমাক কোন সাৰ্কেলত কাক কোন লোকেশ্যনত কিমান বিঘাকে মাটি এলটমেণ্ট দিছে আমি সেইটোকে বিচাৰিছো সেইটো কিয় দিব পৰা নাই আৰু দিব পৰা নাই আৰু মিছাকে আমিহে বোলে ৰাইজক বোলে মানে কিবা কৰিছো মিছগাইড কৰিছো তেওঁ নিজে মিছগাইড কৰি আছে উল্টা আমাক মিছগাইড কৰিছে বুলি কৈছে আৰু আমি আজি আপোনালোকক আৰু এটা কথা কম ৰাইজক আৰু এটা অৱগত কৰিম মই যোৱাকালি এটা আনষ্টাৰ্ট কুৱেশ্যন কৰিছিলো যে আজিলৈ মানে যেটো LP স্কুল ME স্কুল হাই স্কুল ME মাদ্ৰাসা হাই মাদ্ৰাসা হায়াৰ সেকেন্ডাৰী স্কুল জুনিয়ৰ কলেজ আৰু ডিগ্ৰী কলেজ কিমানটা স্কুল অনুষ্ঠান মানে প্ৰভিন্সিয়েলাইজ কৰা হ'ল বুলি মই এটা প্ৰশ্ন কৰিছো ইয়াৰ প্ৰশ্নৰ উত্তৰটো আমি দিব পাৰো আপোনালোকক আজিলৈকে কোনো LP স্কুল প্ৰভিন্সিয়েলাইজ কৰা নাই আজিলৈকে কোনো ME স্কুল প্ৰভিন্সিয়েলাইজ কৰা হোৱা নাই তেওঁলোকে লিখি দিছে আমাক আৰু মাত্ৰ 10টা কলেজ প্ৰভিন্সিয়েলাইজ কৰা হ'ল বুলি কৈছে আৰু লাজৰ বিষয় আজি এই 10খন কলেজৰ যিটো ষ্টাফ টিচিং আৰু নন টিচিং ষ্টাফ ফেকাল্টি মেম্বাৰ্ছ সকলৰ আজিলৈকে দৰমহা দিব পৰা নাই ইয়াতকে লজ্জাজনক কিবা আছে নেকি কথাটো প্ৰভিন্সিয়েলাইজ বুলি হৈছে
কিউৰ প্ৰভিঞ্চিয়েলাইজ প্ৰভিঞ্চিয়েলাইজ মিনছ আমাক দৰমহা পাব লাগে দৰমহা পোৱাৰ ব্যৱস্থাটোহে প্ৰভিঞ্চিয়েলাইজ আমাৰ চাকৰিটো চৰকাৰীকৰণ হ'ল চৰকাৰীকৰণ যদি হৈছে আজিলৈকে দৰমহা কিয় দিব পৰা নাই লাজৰ বিষয় আৰু এই বছৰৰ যিটো মানে 78 গ্ৰেণ্টছ WPT বাছি বাজেট ষ্টেট গভৰ্ণমেণ্ট ইয়াত দৰমহা দিবৰ কাৰণে অসম চৰকাৰে চিনচিয়াৰলি এই 10খন কলেজত কাম কৰা শিক্ষক আৰু মানে নন টিচিং ষ্টাফক দৰমহা দিবৰ কাৰণে বাজেট প্ৰভিজন কৰি ৰখা পইচা কিনিও যদি BTC চৰকাৰ মুকলি কৰি আজিৰ দিনত চাকৰিয়ালবিলাকক পইচা দিব নোৱাৰা ইয়াতকৈ দুৰ্ভাগ্যজনক কিবা BTC চৰকাৰ আছে নেকি আমি এইবিলাক কথা ক'লে আমি বোলে ৰাইজক কিবা প্ৰতাৰণা কৰিছোঁ আমি মিছা কথা কৈছোঁ হয় আমি দেখিলোঁ বাজেটৰ আমি দেখিছোঁ 10টা কলেজ ষ্টাফ আৰু নন টিচিং ষ্টাফক পেমেণ্ট কৰিবৰ কাৰণে অসম চৰকাৰে চিনচিয়াৰলি বাজেট প্ৰভিজন ৰাখিছে ইমান বাজেট প্ৰভিজন ৰখাৰ স্বত্তেও আজিলৈকে এই দৰমহা মুকলি কৰিব নোৱাৰা চৰকাৰখনে কি চৰকাৰ বুলি ক'ম আমি খুব ভাল চৰকাৰ বুলি ক'ম না পৰিৱৰ্তন চৰকাৰ ক'ম নে আমি ফেইলাৰ চৰকাৰ ক'ম সেইটোতো আমি কোৱাৰ অৰ্থ নাই বৰ্তমানে ৰাইজে এইবিলাক দেখি আছে আৰু ৰাইজে ইয়াৰ উত্তৰটো 2025ত দিবলৈ সাজু হৈ ৰেডি হৈ আছে